যে ৰঙালী বিহু উদযাপন কমিটি তেওঁলোকে আমাৰ সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক তেওঁলোকে আমন্ত্ৰণ জনাইছিলে, কিন্তু তেখেতে বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে। তেখেতৰ হৈ পেলাই আমি আজিৰ এই যি অনুষ্ঠান, এই অনুষ্ঠানত আমি সমবেত হৈছোঁ। আমাৰ ভাল লাগিল, কিয়নো ফকীৰাগ্ৰাম অঞ্চলত যি ৰঙালী বিহু উদযাপন কমিটিয়ে বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই যি ধৰণৰ বিহু পাতি আছে, এইবেলিও তেওঁলোকে ডাঙৰকৈ বিহু পাতিছে। তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। বিহু অসমৰ জাতীয় উৎসৱ। এই জাতীয় উৎসৱ গাঁৱে ভূঞে চহৰে নগৰে সকলোৱে পালন কৰাটো উচিত। গতিকে ইয়াত আমি দেখা পাইছোঁ, ইয়াৰ যিটো ৰূপৰেখা সেইটো দেখিবলৈ পাইছোঁ। এই বিহু উদযাপনৰ যোগেদি আমাৰ ভাতৃত্বভাৱ, আমাৰ এই অঞ্চলত শান্তি যাতে বিৰাজমান হয়, সেইটোকে আমি কামনা কৰিছোঁ। তিনিদিনীয়া আজি ৰঙালী বিহু উদযাপন, আজি ইয়াৰে অন্তিম দিন, আৰু এই সময়ত সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ আপোনালোক ইয়াত উপস্থিত হৈছে। গতিকে মই দীঘলীয়া সময়লৈ আপোনালোকৰ সময় নষ্ট কৰিব বিচৰা নাই। মঞ্চত উপস্থিত বিভিন্ন বিষয়ববীয়াসকল, মোৰ ভাল লাগিল। আছো কৰোঁতে লগ পোৱা মোৰ চব বেছিভাগ মোৰ বন্ধুসকল আছে, আৰু উপস্থিত ৰাইজ, আপোনালোক সকলোকে পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ আৰু বিহুৰ শুভেচ্ছা পোনপ্ৰথমে মই জ্ঞাপন কৰিছোঁ। এইখিনি সময়ত আমাৰ সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে কিছু ব্যস্ত, মই অন বিহাফ অফ প্ৰমোদ বড়ো আমাৰ দিল্লীৰ কিছু কাৰ্যসূচী আছে, অহাকালি যাব। যোৱাৰ আগত কিছু কাম কৰি যাব লাগে, সেইকাৰণে তেখেতে ইচ্ছা থকা স্বত্বেও তেখেতে আহিব নোৱাৰিলে, কিন্তু আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা তেখেতে জ্ঞাপন কৰিছে। বহু বছৰৰ পিছত ফকীৰাগ্ৰামৰ বিহুত উপস্থিত থাকিবলৈ ময়ো সুবিধা পাইছোঁ। যোৱা বছৰো নিমন্ত্ৰণ পাইছিলোঁ যদিও নিমন্ত্ৰণ ৰক্ষা কৰিব পৰা নাই। কিন্তু ইয়াৰ আগত ফকীৰাগ্ৰাম পুৰণি বজাৰ যি হাইস্কুলৰ যি খেলপথাৰত হৈছিলে এটা বিহু, সেই সময়ত মই আহিবলৈ এটা সুবিধা পাইছিলোঁ, আৰু বহু বছৰ বিৰতিৰ পিছত এইবাৰ আপোনালোকৰ বিহুত আহিবলৈ মই এটা সুবিধা পাইছোঁ।